naukri.com এনেকুৱা জব পোৰ্টেল বিলাক যদি আপোনালোকে চায় তে দেখিব ভাৰতত বহুত চাকৰি আছে কিন্তু প্ৰাইভেট কোম্পানীজ আমাৰ মানুহবিলাকে প্ৰাইভেট কোম্পানী বিলাকে অসমীয়া মানুহৰ মাজত এটা ধাৰণা আছে যে প্ৰাইভেট কোম্পানীত মই কিয় চাকৰি কৰোঁ কিন্তু এইটো কথা আমি বুজি নাপাওঁ যে দেশখনে প্ৰাইভেট কোম্পানী বিলাকত চাকৰি কৰা মানুহবিলাকে চলাই আছে হাইয়েষ্ট ইনকাম টেক্স দিয়ে প্ৰাইভেট কোম্পানীত কাম কৰা মানুহ হাইয়েষ্ট দৰমহা পায় প্ৰাইভেট কোম্পানী যেনে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দৰমহা কিমান তাতকৈ 100 টাইমছ বেছি দৰমহা প্ৰাইভেটত আছে আমাৰ মানুহে প্ৰাইভেটতো কাম কৰিব নোখোজে কিন্তু গুজৰাট বা দিল্লী মহাৰাষ্ট্ৰত যদি আপোনালোকে ডেকা ল'ৰাবিলাকৰ লগত কথা পাতে গভৰ্ণমেণ্টত চাকৰি এপ্লাই কৰা মানুহ নাই নকৰে চোকা ল'ৰা তেওঁলোকে প্ৰথমতে চাই থাকে মই কেনেকে ইনভেষ্টমেণ্ট বেংকাৰ্ছ হ'ম কেনেকে মই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ পৰিম কেনেকে মই ফাইনেন্সিয়েল কনচালটেণ্ট হ'ম এই ক্ষেত্ৰবিলাকত এতিয়াও অসমীয়া ল'ৰা ছোৱালী এক্সপ'জ হোৱাই নাই উই আৰ ষ্টিল লিভিং ইন দ্য মেণ্টেলিটি which is 30-40 years old আজি ৰিলায়েন্সত চাকৰি পোৱাটো এইটো এটা গৌৰৱৰ কথা টেটত চাকৰি পোৱাটো ৰিলায়েন্সত চাকৰি পোৱাটো গৌৰৱৰ কথা বিকজ টেটত মই দৰমহা এট এনি পইণ্ট অফ টাইম ইন ৰিটায়াৰমেণ্ট 50,000তকৈ ওপৰত নিদিওঁ ৰিলায়েন্সত যদি ভাল কাম কৰে পাৰ মান্থত ইউ কেন ড্ৰ 50 lakhs এই ৰাস্তাবিলাক খুলি যাব লাগিব এতিয়া অসমৰ মই কেইদিনমান আগতে ফ্লাইটত যাওঁতে ল'ৰা এজন লগ পাইছিলো মোৰ লগতে কাষৰ চিটত বহি গৈছিল বাবা কি কৰা বোলে মই 2 মাহৰ কাৰণে দাদা ছুটি লৈ আহিছো মই নেভেল শ্বিপত কাম কৰোঁ উৎসুক হলো কি নেভেল শ্বিপ বোলে দাদা মই জাহাজত থাকো 6 মাহ মই সাগৰত থাকো 6 মাহ মই পানীত থাকো মাটি ঘৰত আহো 2 মাহ দিনত আৰু মাটি আৰু পানীতে মোৰ সম্পৰ্ক যে মই মাটিত থাকো 6 মাহ পানীত থাকো 6 মাহ কিমান টকা দৰমহা পোৱা বোলে পাৰ মান্থ 2.5 লাখ আমাৰ গভৰ্ণমেণ্টে 2.5 লাখ চিএমকে নিদিয়ে দৰমহা সো এতিয়া এই যি ৰাস্তাবোৰ আছে এই ৰাস্তাবোৰ আমি খুলিব লাগিব আমাৰ যিবিলাক ছোৱালী আছে আপোনালোকে চাব কেৰেলাৰ নাৰ্ছে যেতিয়া বেজি দিয়ে হাতখন কনফিডেণ্টলি দিব পাৰে বিষোৱাৰ কোনো প্ৰশ্নই নাই যি দিয়া বেজি হাঁহি হাঁহি বেজি যাৰ যাৰ অভিজ্ঞতা আছে দেউতাক মাক এপলত আছে কৰবাত মেক্সত গৈছিলে ট্ৰিটমেণ্টৰ কাৰণেতো আছে পেচেণ্টজন আহি পায় ইমান ভাল লাগে কেনেকে বেজিটো দিলে গমেই নাপায় আমাৰ